গুড মৰ্ণিং বন্ধুসকল, আজি আকৌ আপোনালোকক নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আছোঁ চিভিল ৰোড, এয়া চিভিল ৰোড তেজপুৰ টাউনৰ মাজত। তো মই আজি আপোনালোকক দেখুৱাম ফালে বেক চাইডে কিবা কিবি ওখ ওখ বিল্ডিং চিল্ডিং। ভিডিঅ'টোৰ লগত আপোনালোকে বনি থাকিব আৰু দেখুৱাবলৈ চেষ্টা কৰি আছোঁ বোলে। ডিজিটেল সাইড এইখিনিতে আছে আপোনালোকৰ স্মাৰ্ট বাজাৰ। তো বন্ধুসকল, এইফালেদি আমি যাম চিভিল চাৰিআলি, এইটো আৱান্ত্ৰা। তো আৰু আগফালে আগত আছে চিভিল চাৰিআলি। তো আপোনালোকে মোৰ ভিডিঅ'টোৰ লগত বনি থাকিব। এইফালে আমি যাম, মই আপোনালোকক দেখুৱাম কনকলতা অসামৰিক চিকিৎসালয় আৰু লগতে চিভিল চাৰিআলি। তো বন্ধুসকল, এইখিনিতে আপোনালোকে কেতিয়াবা চিভিলত আহিলে ঔষধ পাতি ল'ব হ'লে এয়া এইফালে ফাৰ্মাচী আছে, এইফালে লাইনত। তো আপুনি ইয়াত আহি ঔষধ পাতি লৈ ল'ব পাৰে যি লাগে আপোনাক। তো লগতে ভিডিঅ'টোৰ লগত বনি থাকক আৰু আগলৈ মই দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। আগত এইফালে চিধা এইটো ৰাস্তাই চিধা আপোনালোকে গৈ থাকিলে এইফালে চিধা গৈ থাকিলে আপোনালোকে গণেশ ঘাট পাব। গণেশ ঘাট পিছত আৰু ৰাইট চাইড গৈ পেলাই অকণমান দূৰত আপোনাৰ কল পাৰ্ক পাব। কল পাৰ্কখন পাৰ হৈ আপোনাৰ গাঁৱৰ পিছত জাহাজ ঘাট পাব। তো বন্ধুসকল, এইখনেই হয় তেজপুৰৰ চিভিল হস্পিটেল, কনকলতা অসামৰিক চিকিৎসালয়, শোণিতপুৰ, তেজপুৰ। তো আজি মই ভিতৰলৈ নাযাওঁ, বাহিৰৰ এনেকৈ দেখুৱাই দিছোঁ আপোনালোকে। বাহিৰত দেখাই পাইছে এয়া চিভিল চাৰিআলি। চিভিল চাৰিআলিতে ট্ৰেফিক জাম লাগিছে, টাইমিং লাগি আছে। হৈ গ'ল টাইম অপেনিং হৈ গ'ল, এতিয়া গাড়ীবিলাক অহা যোৱা কৰিব পাৰিম। সবেই মতলব মনোযোগ দিবলগীয়া কথা, নিত্য প্ৰয়োজনীয় বয় বস্তুৰ দাম বৃদ্ধি ৰোধ কৰক, এইটোক আপোনালোকে সবেই ছাপোৰ্ট কৰিব লাগে। বুলিয়েই নহয় বন্ধুসকল, যিকোনো বস্তুৰ বেছি দাম হোৱাটো আমাৰ কাৰণে অলপ অসুবিধাৰ কথা, বাকী সবেই এইবিলাক লৈ কিনি খাব নোৱাৰে ন। তো সবেই এইবিলাক ভাবিবলগীয়া কথা। বন্ধুসকল, এইটোৱে হয় আপোনালোকৰ চিভিল চাৰিআলি। এইফালে যাব আপোনালোকৰ ত্ৰিবেণী আৰু এইফালে মেইন টাউন গণেশ ঘাট, আৰু এইটো চাইডে হৈ গ'ল আপোনালোকৰ হেৰি প'ল' ফিল্ড, ঈদগাহ ফিল্ড ময়দান, তাৰপিছত এইটো ষ্টাইল বজাৰ। তো বন্ধুসকল, ৰাতিপুৱা স্কুল টাইমিং হয়, সেইকাৰণে অলপ ভিৰ হয় ৰাতিপুৱা সময়ত। দেখাই পাইছে কিমান কি ভিৰ হয়, টাউনৰ মাজত ভিৰটো হ'বই আৰু এইবিলাক নৰ্মেল কথা। বন্ধুসকল, চিভিল চাৰিআলি এইখিনিতে মন্দিৰ এখনো আছে। পণ্ডিতজী বহি আছে ৰাতিপুৱা কৃষ্ণ প্ৰভু ৰাধা কৃষ্ণ মন্দিৰ হৈছে আৰু নে কিবা হয় মই নাজানো, কিন্তু বহুত ধুনীয়া চাওক মন্দিৰ। এইখন মন্দিৰ আপোনালোকে চাব চিভিল চাৰিআলিত আহিলে। মন্দিৰ আছে ওচৰতে, ট্ৰেফিক পুলিচ আৰু চলি আছে, নিজৰ কাম কৰি আছে। তেওঁ চিকিৎসালয়তকৈ কাষতে দেখা পাব মন্দিৰটো আছে। মই ত্ৰিবেণীৰ ফালে গৈ থাকোঁ আৰু ক'ত কি হয় মই দেখাবলৈ চেষ্টা কৰি আছোঁ। আপেল আৰু বন্ধুসকল, চিভিল চাৰিআলি এইখিনিতে পেট্ৰল পাম্প এখন আছে। সেয়া পেট্ৰল পাম্প আছে, তেল পাই গাড়ী চাড়ীলৈ আহিলে ইয়াতে তেল ভৰাই ল'ব পাৰিব। হাতীপিল খানা পাই গ'লোঁ, এইফালে চাই লওক এয়া
আগতে বন্ধুসকল মই ইয়াতে ভাড়া ৰুমত আছিলোঁ। তেতিয়া ফেমিলিৰ লগত লৈ মই ইয়াতে আছিলোঁ প্ৰথম। তো এইখন জেগাত আহিলে মোক খুবেই মনত পৰে সেইটো সময়ৰ কথা। কিন্তু এতিয়া এইবিলাক মনত কৰিও কি কৰিব, মই দুখী, মোৰ মনত দুখী পাহৰাই মনটো ঘূৰাবৰ কাৰণে এনেকৈ ঘূৰিবলৈ আহোঁ। তো এইফালে আছিলে মোৰ আগতে ৰুম ৰেণ্টৰ ৰুম। মই এইফালে আনিবলৈ নি পেলাই দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। মই আগতে ৰুম ৰেণ্টত আছিলোঁ, ইফালে দিয়ে গৈ এইফালে নামিব লাগিব। তাত খুৰী এজনী আছে, তেওঁ খুবেই বহুতেই মৰম কৰিছিল। মই এতিয়া গ'লে চাগে তেওঁ কি ৰিয়েকশ্যন দিব মই নাজানো। গৈ আছোঁ, তলত নামি যাব লাগিব। চাওক সকলে ইফালে গলিৰ ভিতৰত বহুদিনৰ মূৰত আহিছে আমাৰ খুৰীহঁতৰ ঘৰলৈ। খুৰীয়ে কি ৰিয়েকশ্যন দিয়ে মই চাওঁ এতিয়া। এইজন খুৰা শুই আছে ইয়াত। ওলাই আহিলোঁ খুৰীহঁতৰ ঘৰৰ পৰা। তো এতিয়া মোৰ ডিউটি টাইম হৈ গৈছে, ডিউটি টাইমত ডিউটিত গৈ আছোঁ। সেইটোৱেই ৰাস্তা, এইফালেদি গৈ আছোঁ। তো অকণমান ডিউটি টাইম হৈ গৈছে, লাহে লাহে খোজকাঢ়ি গৈ থাকোঁচোন। আপোনালোকে আৰু মাজত কিবা কিবি দেখুৱাম, আপোনালোকে চাই গৈ থাকিব। লোকসকল টাউনৰ মাজত ৰাস্তা ভিৰ ভাৰ, ৰাস্তা পাৰ হ'বলৈ দিগদাৰ হয়, চাই মেলি পাৰ হ'ব লাগে সদায়। ইফালে মই পাৰ হৈ গ'লোঁ। তো মই এতিয়া এইফালে চিভিল চাৰিআলি হৈয়ে যাব লাগিব। এইফালে চব পৰিব, এইফালেদি LB ৰোড হৈ যাব পাৰি, এইফালেদি নাযাওঁ আৰু। অথনি অহা ৰাস্তাটোৱে। তো চিভিল চাৰিআলি পুনৰ পাই গ'লোহি। তো এইফালে চিভিলৰ ছেকেণ্ড গেট এইখন। তো ছেকেণ্ড গেট এইখন আপোনাৰ এইফালে চাই হওক। মই যে কৈছিলোঁ অথনি পেট্ৰল পাম্পৰ কথা, HP এইটো। ইয়াতে বন্ধুসকল তেল ভৰাব আপোনালোকে আহিলে। গাড়ী মটৰ বাইক চাইক যিটো লৈ আহে ইয়াত তেল ভৰাই ল'ব ধুনীয়াকৈ। তো চাই লওক, ট্ৰেফিক জাম লাগিছিলে গাইছ, সেইকাৰণে অলপ মই ছাইড হৈ আহি গ'লোঁ। এতিয়া সময় হৈ গৈছে 10টা। মই খুৰা খুৰীৰ ৰুমত অলপ সময় থাকিলোঁ। অলপ সময় থাকিলে 1 ঘণ্টামান থাকি খুৰীৰ লগত কথা চথা পাতিলোঁ। বহুত দিনৰ মূৰত গৈছিলোঁ, তো খুৰীৰ লগত অলপ কথা চথা পাতিলোঁ। মই সেইবিলাক নেদেখুৱালোঁ আৰু খুৰীহঁতৰ ঘৰৰ অৱস্থা মানে অলপ হেৰি আছে, মানে জেগাটো অলপ মানে ডাউন চাইডত আছে, তো মানে বহুত তাত ভিৰ ভাৰ বেছি, এইবিলাক নেদেখুৱালোঁ আৰু। কাৰোবাৰ প্ৰাইভেট এইবিলাক কথা মই দেখুৱাব নিবিচাৰোঁ। তো ওলাই আহিয়ে মই চিভিল চাইডৰ পৰা মই কাম কৰা জেগা পামেই এতিয়া আৰু। তো বন্ধুসকল, আপোনালোকে মোৰ ভিডিঅ'টো চাই লাইক নকৰে, প্লিজ লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। আপোনালোকৰ ওচৰে পাঁজৰে ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব, যাতে সিহঁতেও চাই পেলাই মনোৰঞ্জন কৰক, মোৰ ভিডিঅ'টো এণ্টাৰটেইনমেণ্ট লওক বুলি মই আশা কৰোঁ। আপোনালোকে ভাল পায়। যদি মোৰ কিবা ভুল হৈ যায় তেতিয়াহ'লে আপোনালোকৰ ভাৰত এণ্টাৰটেইনমেণ্টৰ হেৰি বুলি আৰু ক্ষমা কৰি দিব আৰু। নহ'লে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ অকণকৈ। হ'লে আপোনালোকে লাইক কৰি দিব দেই গাইছ। আপোনালোকে লাইক নকৰে চেনেলটো, আৰু যোনে নতুনকৈ মোৰ ভিডিঅ'বিলাক চাই ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। তাৰপিছত বেল আইকন বজাই দিব, ছাইডতে থাকে বেল আইকনো অল কৰি দিব নটিফিকেশ্যন। তেতিয়া মই ভিডিঅ' নতুনকৈ আপোনালোকক বনাম, তেতিয়া এনেকৈ নটিফিকেশ্যন পাই যাব, তেতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকিব পাৰিব। আৰু প্লিজ গাই আপোনালোকে লাইক কৰি দিব দেই, ভিডিঅ'টো লাইক কৰি দিব আপোনালোকে চাই পেলাই কমপ্লিট। তো বন্ধুসকল, অথনি যে মই কৈছিলোঁ আপোনাৰ এইফালে ডাঙৰ ওখ বিল্ডিং, চাওক এইটো লাইনত আগতে একদম খালী জেগা আছিলে, খালী। এতিয়া চাওক কিমান ডাঙৰ বিল্ডিং উঠি গৈছে। এই বেছি দিন হোৱাই নাই, 1-1.5 বছৰমান হৈছে
তো ইয়াত একদম নাছিলে মানে, এতিয়া বৰ্তমান চাওক মানে নতুন নতুন বজাৰ চজাৰ বহি গৈছে ইয়াত, ডিজিটেল এয়া কি ট্ৰেণ্ডছ মানে নানা ধৰণৰ মাৰ্কেটিং বহি গৈছে ইয়াত। আৰু আগত সেয়া বিশাল আছে, এইখন বিশাল হয়, এইখন বিশাল হয় চব। ইফালে ইমান ওখ আগতে একোৱেই নাছিলে খালী। তো লাগে যে মানে ইয়াত এতিয়া আহিলে মানে গুৱাহাটীত থকাৰ নিচিনা লাগে। গুৱাহাটীৰ নিচিনা মানে হোৱাগৈ নাই আৰু, লাহে লাহে হৈ আছে জানো, কোনোবা সময়ত কেতিয়াবা হৈ যাব পাৰে, কোনো গেৰেণ্টি নাই। গমে আৰু মানে সময় বদলি হৈ গৈ থাকিলে কি হৈ থাকিব আৰু দুনিয়াত বেয়া পাব। আগতে ইয়াতনো কিনো আছিলে, ইয়াতে এইফালে দ জেগা আছিলে, এতিয়া যিমান ডাঙৰ ডাঙৰ ওখ বিল্ডিং। চাওক এইটো স্মাৰ্ট বাজাৰ। এইফালে এইটো আছে পেণ্টালুন্স আছে, এইটো মাৰ্কেট হয় আৰু শ্ব'ৰুম। ভিতৰত সোমাই একদিন ভিতৰত সোমাই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এইফালে আছে আপোনালোকৰ ঘৰত লগাব পাৰে দৰ্জা, কাঠৰ এইবিলাক কৰিব পাৰিব, দৰ্জাৰ এইবিলাক খিৰিকী এইবিলাক অৰ্ডাৰ দি ইয়াৰ পৰা লৈ ল'ব পাৰিব। আৰু ইলেক্ট্ৰিক দোকানো আছে ইয়াত, কমল ইলেক্ট্ৰনিক্স। এইটো পেণ্টালুন্স, ইমান ওখ বিল্ডিং। লাইক কৰিব, লাইক, বাই বাই।